বহুত দিনৰ মূৰত দেখিছোঁ। কি ক'ম আৰু লকডাউনে ফুলাবলৈ দিয়া নাই। ক'ত যা? এই মৌচুমীহঁতৰ ঘৰৰ পৰা আনিম বুলি ভাবিছোঁ। মই মানে কুৱেশ্যনতে খেলি মেলি হৈ আছে, তাকে অলপ চাই আহোঁগৈ। তাৰমানে চাইকেলখন আছে। ছাজেশ্যন কিয় লাগে? ছাৰক ক'লে হৈ দিব। স্কুল বন্ধ হৈ আছে নহয়, ছাৰক কেনেকৈ লগ পাম মই? ছাৰক লগ কৰিব নালাগে নহয়, গ্ৰুপত প্ৰশ্নটো দিলেই হৈ যাব। গ্ৰুপ মানে কি গ্ৰুপ? বুজি পোৱা নাই মানে কথাটো। দেই তই বৰ অখৰ আছ দেই। ছাৰে আমাক অনলাইনত এতিয়া ক্লাছ কৰি আছে নহয়। কেনেকৈ কৰি আছেনো? মই একো বুজিয়ে পোৱা নাই। ছাৰে হোৱাটছআপ গ্ৰুপ এটা গোটেই আমাক তাতে ক্লাছ কৰি আছে। মোবাইল আছে নাই বাৰু? নাই নাই। তই প্ৰথমতে মোবাইল এটা লৈ লোৱা, তাৰপিছত বাকীকেইটা মই কৈ দিম। হেৰি মাক দৰৱ অলপ খোৱালানে? এই পিছে ডাক্তৰেনো কি ক'লে হে? কি ক'ব আৰু, ডাক্তৰে কিমিটাৰ আঁতৰৰ পৰা চাই ক'লে তেওঁ হেনো গেছ হৈছে। ভাত এমুঠি পেটলৈ নগ'লে গেছ নহয় হ'বনো কি? এৰা মাছ মাংসৰ গোন্ধ নাপালে ভাত এমুঠি পেটলৈ নাযায়। এই লকডাউনৰ সময়ত ক'ৰ পৰানো মাছ মাংসটো বিচাৰি আনিম? অৱশ্যে আজিলৈকে মাছ মাংস বিচাৰি আমনি কৰা নাই বাৰু। পিছে পোনাকণ ক'ত গ'ল? মৌচুমী ঘৰলৈ গৈছে। কিবা গণিত এটা বুজি পোৱা নাই হেনো, তাই কিতাপত চাবলৈকে গৈছে। এৰা এনেকৈ স্কুল কলেজ বন্ধ দিলে কেনেকৈ পৰীক্ষা দিব আমাৰ ল'ৰা ছোৱালীবোৰ? ধনীবোৰে টিউশ্যন চিউশ্যন কৰিয়ে পাছ কৰে, কিন্তু আমাৰ নিচিনা দুখীয়াবোৰ কি হ'ব? বাবা মোক ফোন লাগিবই। কেলে লাগে? মই এইবিলাক একো নহ'লো, মোক জাষ্ট ফোন লাগিবই। লাগ বুলি ক'লে ফোন এটা মই ক'ৰ পৰা আনিম? ইফালে লকডাউন চলি আছে। মই এইবিলাক একো নহ'লো, মোক ফোন এটা লাগিব বুলি কৈছে, লাগিব, নহ'লে মই মৰি থাকিম। দেখিছানে বাৰু ল'ৰাবিলাক বুজি নাপায়। বোপা দেউতাৰ লগত এনেকৈ জেদ ধৰি থাকিব নাপায় নহয়। ঘৰত এটা বেমাৰী পৰি আছে। আজি 1 মাহ 1.5 মাহমান দেউতাই কাম কৰা নাই, দোকানৰ বাকী দিবও পোৱা নাই। তেনে অৱস্থাত তোমাক কেনেকৈ মোবাইল এটা লৈ আনি দিব? মোক ফোন এটা লাগিব বুলি কৈছো, লাগিবই, নহ'লে মই মৰি থাকিম। সময় এতিয়া আৰম্ভ হৈ গ'ল, তোমালোকৰ হাতত মাত্ৰ এঘণ্টা আছে। হেৰি কিবা এটা কৰকচোন। মই কিবা এটা কৰিব লাগিব। পাই তই চিন্তা কৰিব নালাগে, মই বজাৰ পাম। কেনেকুৱা সন্তানো, মাক বাপেকৰ অকণো দুখ বুজি নাপায়। সেই ভগৱান বচাবা আৰু। অ' ভাইটি চাওঁ এফালে আহা। কওকচোন। হেৰি নহয়, মোবাইল আছে নেকি বাৰু? মোবাইল আছে আছে। কিমান দাম? এনে ভাল মোবাইলবিলাক 6,000ৰ পৰা আৰম্ভ হয়। বাকীকে দিব পাৰিব নেকি? নাই বাকী নহ'ব দেই। এতিয়া লকডাউন যেনে তেনে দোকান খুলিছোঁ, বস্তুৱে পাবলৈ নাই। ঠিক আছে বাৰু, উলিয়াই দিয়কচোন। অঁ ঠিক আছে বাৰু, অকণমান ৰ'ব দেই। দাদা এয়া আপোনাৰ হেৰি টকা 6,000 টকা। অঁ দাদা, দাদা মোবাইলটো নাই। ঐ মাতিছ চাওঁ এইফালেচোন। কি হ'ল? হেৰি এতিয়া যে মোৰ দোকানলৈ আহিছিলে যে মানুহজনক, চিনি পোৱা নেকি? চিনি পাওঁ, মোৰ লগৰ ল'ৰা এজনৰ বাপেক হয়। এই মোৰ নাম্বাৰটোলৈ ফোন এটা লগাচোন। লগাইছোঁ। इस जियो ट्यून को कॉपी करने के लिए स्टार दबा। কৰা নহয়। তোমাৰ চাইকেল আছিলে নেকি? আছিলে। বলচোন বল, ক'ত আছিল? বল ব'লা। ব'লা। কি হ'ল? বলচোন জানিব ব'লা। আহিলে আহা, ইয়ালে আহা। বাবা এইটো পুৰণা দেখোন। এই পুৰণা চৰণা বাদ দে, চলাবলৈ পালে হ'ল। হ'ব দেউতা। এই ফোন পালো।
এইবোৰ জানিব নালাগে যোৱা হ'ব দিয়ক মই নবহঁতৰ ঘৰৰ পৰা অ ঠিক আছে আপুনি মোৰ মোবাইলটো কেলৈ লৈ গৈছে আপুনি মোৰ মোবাইলটো ক'ত থলে মোৰ মোবাইলটো ক'ত থলে মোৰ নামতে দিব মই একো নাজানো কোন ফোন এটা কৰাচোন এতিয়া দুটা পানী কাপানী হৈ যাব इस जियो ट्यून को कॉपी करने के मोबाइल लिए लाइन स्टार ऑफ दबा मिनी तोर पीछे पीछे छोरा पगला मिनी तोर पीछे पीछे मुई भी दीवाना मिनी तोर आँख में काजल এয়া এয়া মোৰ ফোন দেখিছা এইটো ঠিক হয় আপোনালোকে যি কৰে সেইটোৱে কৰিম আৰু আমি যি কৰোঁ আজিৰ পৰা এনেকুৱা কাম নকৰিবি বুজিছা ব'লা ব'লা মোবাইলটো পালি যাতে নেকি একেবাৰে এনেকুৱা কাম নকৰিবা আকৌ কৈ দিছা আকৌ দেউতা মোৰ এইটো চৌকা ফোন আছিলে এতিয়া মই এই অৱস্থাত কেনেকে মুখখন দেখুৱাম ঐ য'ত যাম য'ত মৰিম মই গুচি যাম পিতা তুমি মোক এৰি থৈ গুচি গ'লা মই অকলে কেনেকৈ জীয়াই থাকিম পুনাকন নাই মই মৰি থাকিম নাই মই মৰি থাকিম